परदेसी परदेसी जाना नहीं मुझे छोड़ के दूसरा मता ढोर के आयो झोला जेक्टৰে মই এই গলি মইহে গান গাই গাই বিষাই গ'ল নলি দুখ কৈ থাকি লাভ নাই পিছে এই মানুহটোৰ লগত শুকুৰ ভাত খাইছে মইহে বলা ভাত খাই আছো পিছে মাঘ বিহু গ'ল কি কৰো কি নকৰো লাগি গৈছেগে দে আজি ঘৰত ঘৰত অকলে সোমাই আজি দিনটো কিবা খজা লাগি গৈছেগে কি হ'ব এই বলা জীৱন কিনো আদৰ বুকুতে জাগে ভাবি তোমাক নিজৰ তুমি ডালে ডালে তুমি পাতে পাতে তুমি ফুল ফুল হুবাৱা এই শুকান পৃথিৱী তুমি আহিলে জীপাল হ'ব কলা ডাৱৰো তোমালো চাই আঁতৰিব কত ৰাতি অকলে অকলে পাৰ হৈ ভাবি তোমাক নীৰৱে কনফিউজ লাগি গৈছেগে দেই ছাগলী বেপাৰী জেগাত মই ছিংগাৰে হ'ব লাগিছিলে নেকি জীৱনটো ভুলেই হৈ গ'ল হ'বলা দেই মোৰ যি হৈ গ'ল আৰু জীৱনটো এতিয়াতো ভাবি লাভ নাই এই মাঘৰ বিহু টোপনিও যোৱা নাই নহয় ৰাতিপুৱা ছাগলীজনী গাখীৰ খাই থৈছিলোঁ সেই চাহ পানী আৰু কাটা বিস্কুট লগত বজাই দিমগৈ আৰু আপুনি বৰ লেতেৰা মানুহ দেই বৰ হাগি পান্দি থাকে হাগিব লাগি আছে হাগি নাহে গ'লে সেই গেছৰ প্ৰব্লেম আকৌ মাঘৰ বিহু সেই খানা খোৱা নহয় জানো তাতে হাঁহ মাংস নহয় জানো হাঁহ মাংস এনেও মছলা বেছিকৈ দিব লাগে তথাপিতো বৰ সমাজ ভংগ কৰা মানুহ দেই মানুহৰ পৰা আঁতৰি দিব লাগে নহয় হ'ব দিয়ক পাতিছোহে বৰ ডাঙৰ অপৰাধ কৰা নাই নহয় বিটু নালিয়া দেটো চৌটো আনিছে নহয় দি থৈ আকৌ বোলা তুমি মই বিটু হাত বিষাইছে নেকি নাই বিষাব পাইছো তহঁতি কণামুচিত কেৰাহী বাতি লৈ ক'লে যাওঁ আজিও সেই থপথপে ৰঙালাই শুকতিয়ে মুড়িঘণ্টাই জোলৰ খানা আছে নি ক'ৰবাত নহয়ও শুকান দাইটি মাঘৰ বিহুৰ দিনা নালিয়া চৌটো আনিছোঁ তাকে দি থৈ আহিবলৈ ওলাইছোঁ হয় নি মই আকৌ আজিও খানা আছে নেকি বুলিহে ভাবিছিলোঁ নাইও দাইটি আজি খানা পিনা একো প্লেনিং কৰা নাই যোৱাকালি বিহুত পুৰা গাহৰি মাংস আৰু হাঁহ মাংস পুৰা ডিঙি গুৰিলৈকে গিলি দিলোঁ আজি ইমান গেছৰ প্ৰব্লেম হৈ আছে হয় নি পিছে এনেকৈ খানা পিনা পাতিলে মোকো খবৰ কৰিবা দেই দিম কিয় নিদিম নো আপোনাক মই আহিলোঁ নালিয়া ঘৰত আছনে আছো ৰ'ব গৈ আছো লক্ষে দা আপোনালোক মই বোলো কোনেনো মাতিলে বুলিয়ে ভাবিছিলোঁ হেৰি তোমাৰ চৌটো দি থৈ যাওঁ বুলি আহিলোঁ থাকিলে থাকি গৈ থাকে নহয় ভালে কৰিলে লক্ষে দা হেৰি মোৰ বুঢ়ী ছাগলীজনীৰ বাৰ্থডে নহয় প্ৰত্যেক বছৰে পাতোঁ এবাৰ নেপাতিলে বেয়া হ'ব নহয় খানা এটা পাতি দিম বুলি ভাবিছোঁ তাকে কিবা কৰিছা নেকি ভিতৰত কিন্তু ক'ম আৰু মোৰ ব্লেক এণ্ড হোৱাইট জিন্দগী কথা সেই জাউলা জীয়েকৰ কথা ভাবি থাকোঁতে আধা জীৱনটোতো গ'লেই তাকে অকলে ঘৰত সোমাই থাকিও অসজা লাগি আছিলে সেই ছাগলী গাখীৰ চাহে আৰু কাটা বিস্কুটে খাই আছিলোঁ পিছে লক্ষেদা মাঘৰ বিহু খানা বেয়া হোৱা নাছিলে দেই পুৰা টেষ্টি হৈছিলে মই পুৰা টুটোলা ভৰ্তি হৈ যোৱাকৈ খালোঁ মই ক'লোঁ লক্ষে খানা বনালে বেয়া হয়নে কোনোবা দিনা লক্ষে চুই দিলেই হয় দেখিছ ল'ৰা বাপেৰক কিমান প্ৰশংসা তহঁতি এইটো খাওঁ সেইটো নাখাওঁ হ'ব মই কৈ নাথাকোঁতে তেনেকৈ বায়ে কয় হ'ব ল'ৰা তোকনো কিবা কৰি লাভ আছেনে হ'ব পিছে আমি যাওঁ দেই চৌটোৰ ভিতৰত সোমাই থৈ দিবা তুমি ইয়াতে তোমাক গোটাই থৈ আমি যাওঁ আৰু ঘৰত বহুত কাম আছে যাওক পিছে সেই মোৰ ডুমডুমা নৈ কাষত মোৰ সেই গাভৰু ছাগলীজনী এৰাল দি থোৱা আছিলে নহয় চাহ আহোঁগৈ হাওককৈ এপাক ঠিকে আছে আমি আহোঁ তেনেহ'লে নালিয়া দাদা আমি আহিছোঁ দেই যোৱা বিটু ভাইটি পিছে বিটু মোৰ বুঢ়ী ছাগলীজনী বাৰ্থডে পাৰ্টিখন নেমাতিলে বুলি নহাকৈ নাথাকিবা দেই মইতো পিছে লক্ষতে এই ল'ৰাটো দিনে দিনে মেমেয়া হৈ গৈ আছে দেই কালো ঘৰত দুবাটিমান হাঁহিয়া খুৱাই আনিবচোন কি যেন শকত হয়ে বা নালিয়াটো মনত থাকিলে মানুহ মৰিব লাগিব দেই
ময়ো সেই ছাগলজনী চাই আহোঁগৈ, ইমান মনত পৰি আছে।